Hello guys, welcome back to my YouTube channel. আজি আপোনালোকক এটি নতুন ৰেচিপি লৈ আহিছো আৰু সেই ৰেচিপিটো হৈছে চেল ৰুটি ৰেচিপি আৰু চেল ৰুটি ৰেচিপি মই কিয় লৈ আহিছো কিয়নো দিৱালীৰ সময় হয় আৰু দিৱালীৰ টাইমত নেপালী সম্প্ৰদায়ৰ লোকসকলে এই ৰুটিটো বনায় আৰু এই ৰুটিটো অহাকালি যেহেতু ভাই ফুট বুলি কয় তেওঁলোকে নিজৰ ককাইক ভাইকক ফুট লগায় আৰু সেই টাইমতে এই ৰুটিটো ইউজ কৰে আৰু ৰুটিটো মই ফাৰ্ষ্ট টাইম মানে ট্ৰাই কৰিম বনাবলৈ কেনেকুৱা হয় তেওঁলোকৰ নিচিনা হয় নে নহয় সেইটো কাৰণে মোৰ ৰেচিপি যোগেদি আপোনালোকেও চাব আৰু এই ৰুটিটোৰ নাম হৈছে চবে বেলেগ বেলেগ ধৰণে ৰুটিটোৰ নাম কয় কিছুমানে কয় চেল ৰুটি কিছুমানে কয় মালা ৰুটি কিছুমানে কয় খাৰু ৰুটি আৰু আহক তেনেহ'লে এই ৰুটিটো বনাওঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব লগত ৰুটিটোৰ লগত আৰু তেওঁলোকে তিল আৰু মটৰ চাটনি বনায় আৰু সেই তিল আৰু মটৰ চাটনিটোনো কেনেকুৱাকৈ বনায় সেইটো মই আপোনালোকক বনাই দেখুৱাম তেনেহ'লে ষ্টাৰ্ট কৰোঁ ৰেচিপিটো আৰু আপোনালোকে ভিডিঅ'টো পুৰা শেষলৈকে চাব কিন্তু দেই নহ'লে আপোনালোকে গমেই নাপাব কি দিছোঁ কি কেনেকুৱা হয় নাই সেইটো কাৰণে ভিডিঅ'টো মই বনাবলৈ ৰেডি হৈছোঁ আৰু দেখুৱাম আপোনালোকে সকলোখিনি চাব তেনেহ'লে হওক মোৰ বহুত ডাঙৰ ভুল এটা হ'ল মই যিহেতু অকলে ভিডিঅ'টো বনাই আছোঁ আৰু মই ষ্টেণ্ড লগাই যি কেমেৰাটো লগাই থৈ দিছিলোঁ মই ভাবিলোঁ ভিডিঅ'টো অন কৰিলোঁ বুলি ভাবি মই গোটেই সামগ্ৰীবিলাক মই এপতকৈ কৈ পেলাই মই মিশ্ৰণখিনি পূৰা মিক্স কৰি দিলোঁ যেতিয়া কৰা শেষ হৈ গ'ল তেতিয়া মই চাইছোঁ মোৰ ভিডিঅ'টো অফ হৈ আছে সেইটো কাৰণে মই পূৰা দুখিত আপোনালোকক কি দিলোঁ দেখাবলৈ অকণো নোৱাৰিলোঁ কিন্তু পুনৰবাৰ মই মুখতে কৈ দিছোঁ আৰু দেখুৱাই দিছোঁ মই আটাখিনি আটা মানে হেৰি গোলাটো যি পিঠাগুড়ি গোলাটো মই হাতত এতিয়া ইয়াত লাগি আছে মই গুলি আছোঁ আৰু এয়া দেখাই দিছোঁ আপোনালোকক মই গোটেইখিনি সামগ্ৰী দিয়াৰ পিছত এতিয়া মই চাইছোঁ মোৰ ভিডিঅ'টো পূৰা অফ হৈ আছে সেই গতিকে মই কৈ দিছোঁ আপোনালোকক ইয়াত মই তিনি কাপ চাউলৰ গুড়ি লৈছিলোঁ আৰু হাফ কাপ চুজি দিলোঁ হাফ কাপ ময়দা দিলোঁ আৰু 1 কাপ চেনি দিলোঁ লগতে মই চেণ্টৰ কাৰণে ইলাচি পাউডাৰ কৰি দিলোঁ আৰু চফ গুটি অকণমানো দি দিলোঁ আৰু বেকিং পাউডাৰ দিলোঁ 1 টিস্পুন আৰু বেকিং ছ'ডা হাফ টিস্পুন আৰু পানী দি কুহুমীয়া গৰম পানী দি মই এতিয়া বৰ্তমান মিক্স কৰি আছোঁ পূৰা আপোনালোকে এই গুড়িটো সানিব লাগিব দেই পূৰা তেতিয়াহে ধুনীয়াকৈ ফুলিব আৰু খাবলৈও পূৰা কোমল হ'ব টেষ্টি হ'ব এফালে তেল ৰেডি কৰি দিলোঁ আৰু এই ধৰণৰ টাৱাত চেল ৰুটি বনাই বহল হ'ব লাগিব টাৱাখন এই ধৰণৰ মই বেলেগৰ পৰা আনিছোঁ মোৰ নাই ৰিফাইন তেল মই গৰম কৰি দিলোঁ অলৰেডি আৰু এতিয়া বনাই আপোনালোকক দেখুৱাম আৰু অলপ ডাঠ হ'ব লাগিছিল ঐ এইফালে এটা মহাশয় বহি আছে এইফালে এটা চাওকচোন কুচু এইফালে এটা আৰু চাই আছে তাহাঁতে ৰুটি বনোৱা মোক কুচু গৰম তেল পৰিব গৰম তেল চাইড কুচু চাইড এয়া ৰুটি মোৰ বনি আছে এয়া চাওক কি ধুনীয়া হৈছে বনাব জানিছোঁ নাই
হৈ যাব এবাৰ থাকক ৰুটি বনোৱা হৈ গ'ল এতিয়া তিল আৰু মটৰ চাটনিটো বনাবলৈ লৈছোঁ আপোনালোকক দেখুৱাওঁ কি কি দিছোঁ ইয়াত আপোনালোকে চাব এয়া ইফালে কেৰাহী মই গৰম কৰিয়ে দিলোঁ প্ৰথমে মই ঔটেঙাটো ভাজি ল'ম ঔটেঙা মিহি মিহিকৈ ঔটেঙা কাটি লৈছোঁ এই ধৰণে তেলত প্ৰথমে ভাজি ল'ব লাগিব ঔটেঙা দি দিছোঁ এতিয়া নিমখ আৰু জ্বলাৰ কাৰণে এটা ভোট জলকীয়া দি দিছোঁ আৰু ঔটেঙাখিনি পুৰা সিজাব নালাগে অলপ হাফ ফ্ৰাই কৰিম হাফ ফ্ৰাই কৰাৰ সময়তে মই মটৰখিনি দি দিম এইফালে মটৰ বইল কৰি লৈছোঁ মটৰটো আপোনালোকে একেবাৰে ঢিলা হোৱাকৈ বইল নকৰিব এই ধৰণে গোটা গোটা হ'ব লাগিব দুটা চিটি মাৰিলোঁ মই আৰু লগে লগে মই ওলাই দিলোঁ লগতে এইফালে তিল ভাজি পেলাই মিক্সিত মই গুড়ি কৰি লৈছোঁ ঔটেঙাটো ভাজি লওঁ এতিয়া ঔটেঙা মোৰ আধা ভজা হৈ গ'ল এতিয়া দি দিম মটৰ এতিয়া এই তিলখিনি গুড়ি কৰি থোৱা তিলখিনি দি দিম ইয়াত তিলখিনি মই গুড়ি কৰোঁতে শুকানকৈ গুড়ি কৰিলোঁ সেইটো কাৰণে চাটনিখিনি শুকান হৈ আছে অকণমান মই পানী দি দিম ইয়াত অলপ তিলটো ধৰিবলৈ তিল দিয়া মটৰ চাটনি হৈ গ'ল এতিয়া খাব পাৰি আৰু এই ধৰণে বনাই আৰু খাবলৈও বিৰাট টেষ্টি হয় বহুত ধুনীয়া হয় খাবলৈ আপোনালোকে এবাৰমান ট্ৰাই কৰি চাব এই মটৰ আৰু তিল চাটনিটো যিসকলে এতিয়াও বনোৱা নাই খোৱা নাই তেওঁবিলাকক কৈছোঁ এবাৰ ট্ৰাই কৰি চাব আৰু খাবলৈ ইমানেই টেষ্টি হয় আৰু নেপালী মানুহে প্ৰায় এইটো বস্তু বনায় এনেকুৱাকৈ সিহঁতৰ সকাম চকাম হ'লেও এই বস্তুটো বনাবই মটৰ আৰু তিলৰ চাটনিটো এয়া চেলুটি লৈ এয়া খাবলৈ বহি গৈছোঁ মটৰ চাটনি আৰু তিল আৰু আপোনালোকে ৰেচিপিটো চালে আশা কৰোঁ নিশ্চয় ভাল পালে যদি ভাল পালে তেনেহ'লে ট্ৰাই কৰি চাব এবাৰ আপোনালোকে বনাই চাব আৰু যদি সঁচাকৈ ভাল পালে তেনেহ'লে ভিডিঅ'টো চাই পেলাই লাইক এটা কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যিবিলাকে আহিছে তেওঁবিলাকে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু মোৰ ভিডিঅ'বোৰ চাই যদি সঁচাকৈ আপোনালোকে ভাল লাগে তেনেহ'লে আপোনালোকৰ আপোনজনলৈ মোৰ এই চেনেলটো শ্বেয়াৰ কৰি দিব দেই আৰু তেনেহ'লে আজিলৈ আহোঁ আপোনালোকক সকলোকে মোৰ ফালেদি বাই বাই